হায় 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 পেমা কান্দুলে লে জয় জয় এমএমকে টিএমএমকে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমাৰ অসম অৰুণাচলৰ যিমানকেইখন সীমামূৰীয়া গেট আছে এই গেটসমূহ আমি ৰুট ব্লকেট কৰিছোঁ। আমি কাৰণ এটাই এই ৰুট ব্লকেট কৰাৰ কাৰণ যিহেতুকে ধেমাজি জিলাৰ গোগামুখ মিংমাং বদতিত যি আমাৰ মিচিং নিৰীহ 11জনকৈ লোকক অৰুণাচলৰ কিছু দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে যি গুলীয়াই ইতিমধ্যে আঘাতপ্ৰাপ্ত কৰিছে। ইয়াৰে কিছুমান বৰ্তমানো ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। তথাপিও সেই ঘটনাৰ 3 দিন পাৰ হৈ গ'ল, কিন্তু বৰ্তমানো সেই দুষ্কৃতিকাৰীসকলক কিন্তু অসম আৰক্ষী থানাতো এজাহাৰ দিয়া হৈছে, কিন্তু অৰুণাচল আৰক্ষীকো জনোৱা হৈছে। কিন্তু বৰ্তমানলৈকে অৰুণাচল আৰক্ষীয়ে সেই দুষ্কৃতিকাৰীসকলক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, যাৰ ফলত কিন্তু আমি এনেদৰে আজি টিএমপিকে এমএমকে টিএমএমকে হিচাপে আমি ৰুট ব্লকেট কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু ইয়াৰ পৰা আমি অৰুণাচল চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, আমি বাৰে বাৰে ৰুট ব্লকেট কৰিব বিচৰা নাই। অৰুণাচল আৰু অসমৰ ৰাইজক এনেধৰণে আমি সমস্যাৰ সন্মুখীন হ'বলৈ দিয়াটো আমাৰ কাৰণে কৰ্তব্য নহয়। আমাৰ মূল লক্ষ্য হৈছে আমি অসম আৰু অৰুণাচলৰ বসতি প্ৰধান ৰাইজে কিন্তু যেনেদৰে ভাতৃত্বমূলকভাৱে অহা যোৱা কৰি আমি এনাজৰীৰে আমি বাসস্থান কৰি আছোঁ, কিন্তু ইয়াৰ মাজতে কিছু দুষ্কৃতিকাৰী আছে। সেই দুষ্কৃতিকাৰীসকলে কিন্তু বাৰে বাৰে আমাৰ মিচিং ৰাইজৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰা কাৰ্যই কিন্তু আমি তীব্ৰবাৰে গৰিহণা দিছোঁ। কিন্তু সেই ঘটনাসমূহ কিন্তু নিয়াৰিকৈ তদন্ত নকৰাৰ কাৰণে কিন্তু বাৰে বাৰে এনে ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি আমি আজি ৰুট ব্লকেট কৰিছোঁ। আৰু আমি অৰুণাচল চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াকো আমি ইয়াৰ পৰা স্পষ্টভাৱে দাবী জনাইছোঁ, এই যদি 24 ঘণ্টাৰ ভিতৰত যদি আপুনি এই 11জনকৈ যি নিৰীহ লোকক গুলীয়াই কৰিছিল সেই লোকসকলক যদি আপোনালোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান নকৰে, তেনেহ'লে আমাৰ আন্দোলন অনাগত দিনত কিন্তু ইয়াতকৈ আৰু তীব্ৰতৰ হ'ব। ইয়াতকৈ তীব্ৰতৰ হ'ব, কি জ্বলিব কি নজ্বলিব, কিন্তু ইয়াৰ দুখ কিন্তু অৰুণাচল চৰকাৰে সকলো বহন কৰিব লাগিব, সেইটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ। আৰু ইয়াৰ পৰা আমি স্পষ্ট কৰি দিছোঁ যে নিৰীহ যি 11জনকৈ লোকক যি শাস্তি প্ৰদান কৰি বৰ্তমানো চিকিৎসাধীন হৈ আছে, সেই লোকসকলক 20 লাখ টকাকৈ ক্ষতি প্ৰদান কৰিব লাগিব। আৰু আমি ইয়াৰ পৰা আৰু দাবী জনাইছোঁ, এয়া প্ৰথম ঘটনা নহয়, ইয়াৰ আগতেও বাৰে বাৰে আমাৰ মিচিং ৰাইজক আক্ৰমণ কৰি কিছু আজিৰ পৰা 4-5 মাহ আগতে 3জনকৈ মিচিং লোকক যি শ্ৰমিক হিচাপে কাম কৰিছিল, সেই লোকবিলাককো যি অৰুণাচলৰ কেইগৰাকীমান দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। এনেধৰণৰ যিটো ঘটনা আগে পিছেও বহুত আছে, সেই ঘটনাসমূহ পুনৰ যদি তদন্ত নকৰে আৰু অৰুণাচল আৰু অসম আৰু অৰুণাচল চৰকাৰে এটা উচ্চ কমিটি গঠন কৰি আমাৰ যিমানখিনি অসম অৰুণাচল সীমামূৰীয়া সীমা আছে সেই সীমা বিবাদসমূহ যদি নিষ্পত্তিকৰণ নকৰে, আমাৰ এই আন্দোলন ধাৰাবাহিকভাৱে হৈ থাকিব। আৰু এয়া আমি স্পষ্ট কৰি দিছোঁ, যদি সীমামূৰীয়া অঞ্চলসমূহ যদি আমি সংৰক্ষণ নকৰে, সীমামূৰীয়া বিবাদসমূহ যদি নিষ্পত্তি নকৰে, আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ হ'ব।